আৰু যিহেতু চব্জি কাটি আছে অলপমান দেখুৱাইছোঁ বাৰু ময়ো কাটি আছিলোঁ আৰু এয়া যিহেতু কালী পূজা চকৰি ভাল অলপমান দেখুৱাম আৰু পিছত দেখুৱাম বাৰু তেওঁলোকে দি লওক আৰু এয়া কালী পূজাৰ বিশেষ ৰাতিহে হ'ব কালী পূজা আৰু এতিয়া দিনৰ ভাগত এয়া চব্জি কাটিব গৈছে আৰু এতিয়া মূৰ্তি আনিব যাব তাৰমানে আৰু এবাৰ দাদা আছিলে হিতেশ ডেকা আৰু এনেকৈ আমি প্ৰতিমা নিব আহিছোঁ আৰু সুপ্ৰভাত মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আছামিজ পনীয়ে আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিহেতু গমেই পাইছে জেঠৰ মাহ আৰু আমাৰ ইয়াৰ ওচৰতে কালী পূজা আছিলে ভিডিঅ'টো দিয়াৰ কাৰণে দুদিনমান দেৰি হ'ল হয়তো সকলোৱে বেয়া নাপাব মোৰ মৰমৰ বন্ধু বান্ধৱী দাদা ভাই ভনীসকল আৰু চাই যাওকচোন কেনেকুৱা হয় ভিডিঅ'টো তেনেকৈ অভিজ্ঞতাও নাই বাৰু একদম সন্ধিয়াৰ পৰা পুৱালৈকে থকা আৰু এবাৰে ফাৰ্ষ্ট আছোঁ যিহেতু আমাৰ বছৰেকৰ এদিনেই হয় পূজা জেঠৰ মাহত আৰু চাই যাওক ভিডিঅ'টো আগলৈ উৎসাহ দিয়ক এনেকৈ মৰম চেনেহ দিব বাৰু আৰু শেষলৈকে ভিডিঅ'টো চাব সৎকাৰ কৰি আছে বাৰু অলপকৈ হ'লেও এয়া গৃহস্থী এয়া আমাৰ খুৰা এয়া হিতেশ এওঁলোকৰে প্ৰতিমা দাতা এওঁলোকে দিব আমি দেখাব পাৰো গো ফের আমি কষ্ট গেল আমার আজি কালী মন্দির এই মন্দিৰ প্ৰাংগণলৈ অহা আমাৰ সপ্তাহপাল ৰাইজ আমাৰ দলীয় কৰ্মকৰ্তাসকল আৰু ইয়াৰ মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় আমাৰ অন্যান্য কাৰ্যকৰ্তাসকল মই এই মন্দিৰৰ সৈতে মোৰ পৰিচয় তেনে সৰুৰ পৰা কাৰণ আমি পাতিগাঁৱৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ আকৌ ইয়াতে কালী মন্দিৰ আৰু এইবাৰ যেতিয়া মই সেৱা কৰিবলৈ আহিছিলোঁ তেতিয়া সময়ত মই কৈছিলোঁ মোক ক'ব নালাগে মোক নোপোৱাকৈ মই ৰাস্তাটো মই কৰিলোঁ কিন্তু মই এইবাৰ মনে মনে ভাবি আছোঁ যে এইবুলি মই পথছোৱা ইতিমধ্যে আমাৰ যি প্ৰতিকৰণ আঁচনি পলমে সেইখিনি কাম কৰি দিব মই তেতিয়াহে ক্লাব বজাম এতিয়া মই নভুজাম কৰি দিমে মই 2 নম্বৰতে এই ইমানখিনি মহিলাক ইমানখিনি কথা কোৱা হ'ল কিন্তু আদৰিব কোনে এই যোগাযোগটো কোনে কৰিব তাৰ ব্যৱস্থাটো আজিয়ে হ'লে গণেশ বড়োক মই দেখিছোঁ গণেশ গোস্বামী গণেশ বড়ো বিধায়কৰ লগত যোগাযোগটো কৰাৰ দায়িত্ব মোৰ ফালৰ পৰা মই তোমাক কথা এই যে মহিলাখিনি ক'লে ইমান আঁচনি পোৱা নাই বিক্ৰীৰ কথা ক'লে ইয়াতে আমাৰ কোনে পোৱা নাই সেইটোৱে তুমি নিজেও আছা হয়নে হ'বনে আৰে মইতো লিখি দিয়া নাই মইতো মোক লাগে মানে আচল নাম আৰু ইতিমধ্যে মই গাঁওবুঢ়াবিলাকৰ দায়িত্ব দিছোঁ দেই ইতিমধ্যে গাঁওবুঢ়াবিলাকৰ দায়িত্ব দিছোঁ গাঁওবুঢ়াৰ তালিকাখন মানে হয় নহয় চাই দিম আৰু তই বড়ো আছা আৰু মই গণেশ গোস্বামীৰ ওচৰত দুইটা আমাৰ মাজলৈ এতিয়া আমি আমাৰ আমাৰ হরিণ দর্শন
দিয়া নেকি অঁ আমাৰ এদি দিয়া হেৰি হ'লে কবি বুলি কৈছে সেইকাৰণে ঘৰত কৈছোঁ এনে কথা কৈ ইয়াত কোৱা নাই 3 বছৰ মই সেই কৰিবা দিলোঁ বলি দিবা দিছোঁ ওচৰৰ পৰা কৰিব পাৰিলা হয় সেইফালৰ পৰা বাজি গ'ল পুৱা ৰাতি ভিডিঅ' কৰিছোঁ কিয়নো শেষলৈকে আছোঁ যিহেতু নিজৰ ঘৰখনৰ পূজা বুলিয়ে ক'ব পাৰি যিহেতু বছৰেকৰ মোৰ এদিন নহয় কালি পূজা এনেকেই সকলো আছে ঘৰতে মানুহজনী আছে বাৰু পুৱা ৰাতি আমাৰ এওঁ চকু দেখুৱাইছোঁ
মই যাম যে এনে আছে আপুনি যাবা পুৱাৰ মুহূৰ্তখিনি অলপ দেখুৱাওঁ 4টা বাজিল যিহেতু গোটেই ৰাতি উজাগৰে থাকি এয়া মন্দিৰৰ ভিতৰৰ পৰা খালী হৈ গ'ল আৰু যিহেতু পূজা হ'ব ৰাতিপুৱা 4টা বাজি গ'ল অলপমান দেখুৱাইছোঁ আৰু এই চাকি ধুনীয়াকৈ জ্বলি আছে আৰু আমি এতিয়া গোটেই ৰাতি উজাগৰে থাকি এনেকৈ ঘুমফুৰালৈকে ৰখিলোঁ আৰু এয়া ভিতৰত অলপমান কাজ বাকী আছে এইখিনি কৰি আছে বোলে এওঁলোকে এইকেইটা বা এইকেইটাও আছে কাৰ আছামিজ পনীৰ আছামিজ পনীৰ 4টা বজা পুৱা তেওঁলোকৰ আধা আধি হ'ল বাৰু ভোগ বনাই শেষ মুহূৰ্তত অলপ দেখুৱাইছোঁ বাৰু কিয়নো প্ৰথমতেও দেখুৱাইছিলোঁ আৰু এতিয়া শেষ মুহূৰ্ত ৰাতিপুৱা থাকিলোঁ গোটেই ৰাতিটো এতিয়া বিদায় ল'ম অলপ সোনকৈ যাওঁ আৰু ধুনীয়াকৈ এয়া ভোগ দেখুৱাইছোঁ বাৰু ঠিক আছে দিয়ক 4টা বাজিল